নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক যোৱা 7টা দিনে মই এটাও ভিডিও আপলোড কৰিব পৰা নাই তাৰ বাবে এক্সট্ৰিমলি সৰি বিজি আছিলো মই কমিশনৰ বনোৱাত মই এই যোৱা সপ্তাহত মই 4টা কমিশনৰ বনাবলৈ পাইছো তাৰে অনলি এটা কমপ্লিট কৰিব পাৰিলো আৰু এটা বিশেষ কাৰণে যোৰহাটৰ যাবলগীয়া হ'ল সেইবাবে মই কোনো ভিডিও তেনেকৈ বনাবও নোৱাৰিলো যেহেতু মই মোবাইলতহে ভিডিও বনাও কোনো একশন কেমেৰা কিনাৰ সামৰ্থ্য এতিয়ালৈকে মোৰ হোৱা নাই গতিকে মই আপোনালোকক দেখুৱাবও নোৱাৰো কি কৰিলো এইকেইদিন তো ৰেকৰ্ড কৰা ইমান সুবিধা নাই মোৰ ওচৰত আৰু মোৰ বহুতে সোধে যে তুমি ক'ত শিকিলা ইমান ধুনীয়াকৈ ছবি আঁকিবলৈ যেতিয়া মই কওঁ যে মই সৰুতে শিকা ছবি স্কুলৰ দিনতেই মই ছবি শিকা তাৰ পিছত মই ক'তো ছবিৰ কোনো ক্লাছ কৰা নাই এতিয়া মই মাত্ৰ সেই সৰুতে শিকাখিনি আৰু বৰ্তমান ইউটিউবতো যথেষ্ট আছে ছবি ধৰক কেনেকৈ আঁকে ধৰক তাৰ পৰা অলপ শিকিলো একচুৱেলি মই ভাবিছিলো যে মই ডেইলি ব্লগ কৰিম ডেইলি ব্লগ আপোনালোকক দেখুৱাই যাম মই কৰা কামখিনি কিন্তু ৰেকৰ্ড কৰা কোনো আহিলা নাছিলে মোৰ গতিকে মই ডেইলি ব্লগ কৰিব পৰা নাই আশা কৰোঁ আগলৈ কৰিব পাৰিম একশন কেমেৰা এটা অনাৰ প্লেনিং কৰি আছো মই আগন্তুক দিনক আনিব পাৰিম নিশ্চয় সাপোৰ্ট কৰি যাব এনেকৈ আৰু এটা বস্তু দেখুৱাইছো আপোনালোকক এইটো মাৰ্ভেল অৰ্থৰ এইটো মোক দিছে মোৰ এজন ষ্টুডেণ্টে টিউচন কৰোঁ ৰাতিপুৱা সদায় টিউচন কৰোঁ তেওঁ মোক এইটো গিফ্ট দিছে যথেষ্ট ভাল লাগিছে গিফ্টটো পাই দেখুৱাওঁ বুলি ভাবিলোঁ আপোনালোককো যথেষ্ট ভাল লাগিছে এইটো মই মোৰ স্কুটিৰ চাবিত লগাম তো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত এইটো আৰু আপোনালোকক কৈছিলো যে মই যোৰহাট যাবলগীয়া হৈছিল মই যোৰহাট যাবলগীয়া হৈছিল কিয়নো মই লাইসেন্সখন আনিব গৈছিলোঁ লাইসেন্সখন মই এপ্লাই কৰি 2 বছৰ হ'ল তাৰ পিছত মই 24 তাৰিখে মই লাইসেন্সখন পাইছোঁগৈ মানে লকডাউন যেহেতু হৈ গ'ল তাৰ বাবেও মই আনিব নোৱাৰিলোঁ মই তাৰ আগতেই ড্ৰাইভিং মানে চলাই দেখুৱাইছিলোঁ বহুত দিন হৈ গ'ল তো মই আনিলোগৈ নেক্সট এটা কমিশনৰ আজি আকৌ আৰম্ভ কৰিম আগৰটো শেষ হ'ল এতিয়া নতুনটো এটা আৰম্ভ কৰিছোঁ
কমিশ্যন ৱৰ্কটো আজিলৈ ইমানেই সম্পূৰ্ণ হ'লগৈ আৰু এটা কথা মই এই মাহৰ লাকি ছাবস্ক্ৰাইবাৰ পৰ্ট্ৰেইট এই সপ্তাহতে মই ড্ৰ কৰিম তো গতিকে কোনোবাই যদি দিম বুলি ভাবিছিলে মোক ফটো তেতিয়াহ'লে মোলৈ পঠিয়াব সেই আগৰ লাকি ছাবস্ক্ৰাইবাৰৰ যোনটো ভিডিঅ' তাৰ ইমেইল এটা আছে ইমেইলটোত আপোনালোকে এখন ক্লিয়াৰ ফটো মোলৈ পঠিয়াব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু সেই ভিডিঅ'টোত এটা কমেণ্ট কৰিব লাগিব যদি আপোনালোকে বিচাৰে যে এখন পৰ্ট্ৰেইট আঁকিব লাগে আৰু সেই পৰ্ট্ৰেইটখন আঁকাৰ পিছত আপোনালোকক মই গিভ আৱে কৰিম তো যদি নাই পঠিয়াও তেওঁলোকে যদি পঠিয়াব বিচাৰিছে তেন্তে মোলৈ অতি শীঘ্ৰে পঠিয়াই দিয়ক আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই